নমস্কাৰ, মই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি আমি মালিতা বনাওঁ আৰু খাওঁ। মালিতা বনাবলৈ মই লোৱা সামগ্ৰী কেইবিধ হ'ল: ভাত খোৱা চাউলৰ পিঠাগুড়ি 2 কাপ, গুড় 1.5 কাপ, তেজপাত 2টা, ডালচেনি এটুকুৰা আৰু 2 টেবুলস্পুন ঘি। প্ৰথমতে মই পিঠাগুড়িখিনি অকণমান নিমখ দি অলপ ডাঠকৈ গুলি লৈছোঁ আৰু এখন টাৱাত মই পানী পিঠাৰ দৰে পিঠা বনাই লৈছোঁ। তাৰপিছত মই পিঠাখিনি সৰু সৰু টুকুৰাকৈ ভাঙি লৈছোঁ। এটা চচপেনত মই গুড়খিনি দি অলপ পানী দি গলাই লৈছোঁ। গুড়খিনি সম্পূৰ্ণকৈ গলি যোৱাৰ পাছত মই গুড়খিনি এখন চেকনিৰে চেকি লৈছোঁ। পুনৰ কেৰাহীত মই গুড়ৰ পানীখিনি দি তাত তেজপাত, ডালচেনি দি ভালদৰে উতলিবলৈ দিছোঁ। ভালদৰে উতলাৰ প্ৰায় 10 মিনিটৰ পাছত মই ভাঙি লোৱা পিঠাখিনি দি ভালদৰে লৰাই দিছোঁ। গুড় পানীখিনি অলপ শুকাই অহাৰ পাছত মই তাত ঘিউ 2 চামুচ দি দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে তাত ড্ৰাই ফ্ৰুটছো দিব পাৰে, মই কিন্তু দিয়া নাই। মালিতা এটা সময়ত আমাৰ ঘৰবোৰৰ বিখ্যাত নাস্তা আছিল। ঠায়ে ঠায়ে এতিয়াও মালিতাৰ যথেষ্ট আদৰ আছে। মালিতাই আমাৰ শৈশৱৰ বহু কথাই মনত পেলাই দিয়ে। আশা কৰোঁ আপোনালোকে এই সহজ নাস্তাবিধ বনাই খাব আৰু মোক কমেণ্ট কৰি জনাব কেনে লাগিল। মোৰ চেনেলটো যদি ভাল পাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।